হাই বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এন্ড আপোনালোকে চাই আছে মিনহাজ টেক। সো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম যে তিনিটা বেষ্ট স্ক্ৰীন ৰেকৰ্ডাৰৰ বিষয়ে। তিনিটা বেষ্ট স্ক্ৰীন ৰেকৰ্ডাৰ এপ হয় যিটোৰ আপুনি স্ক্ৰীন ৰেকৰ্ড কৰিলে কোনো ধৰণৰ এড নাহে, কোৱালিটিও হাই কোৱালিটি দিয়ে। সো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি গ'লোঁ আমাৰ মোবাইল স্ক্ৰীণত অহাৰ পিছত আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ 1 নম্বৰ যিটো এপ আছে এইটোৰ নাম হ'ল স্ক্ৰীন ৰেকৰ্ডাৰ মাৰিলেও আহিব বা এইটোৰ নাম এক্স ৰেকৰ্ডাৰ যিটো এইটো আপোনালোকে ইয়াত চাৰ্চ কৰিব। এক্স ৰেকৰ্ডাৰ এনেকুৱা চাৰ্চ কৰাৰ পিছত এইটো যিটো আহিব এইটো হ'ল এইটোৰ ফিচাৰ ভাল হয়, এইটোৰ কোৱালিটিও হাই হয়। এইটো আপোনালোকে এইটো লগৰে চিনি পাব যিটো মই ব্যৱহাৰ কৰোঁ এক্স ৰেকৰ্ডাৰ এপটো। এইটো বহুত ভাল স্ক্ৰীন ৰেকৰ্ডাৰ। দ্বিতীয়টো হ'ল আপোনালোকে ইয়াত চাৰ্চ কৰিব নো এডছ স্ক্ৰীন ৰেকৰ্ডাৰ বা স্ক্ৰীন ৰেকৰ্ডাৰ নো এডছ, এইটো এনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত অলপ তলত যাব, এইটো যিটো স্ক্ৰীন ৰেকৰ্ডাৰ বিডমা যিটো এইটো লগো হ'ল ব্লু কালাৰৰ, এনেকুৱা আপোনালোকে চিহ্নিত কৰিব। এইটোত কোনো ধৰণৰ এডছ নাহে আৰু কোৱালিটিও হাই হয়, আৰু যদি আপোনালোকে গেমৰ প্লেয়াৰ তেনেহ'লে এইটোৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু 3 নম্বৰটো হ'ল সকলোতকৈ বেষ্ট স্ক্ৰীন ৰেকৰ্ডাৰ এপ, আৰু মই ডিছক্ৰিপশ্যনত সকলোকেইটাৰ লিংক দি দিম, আপোনালোকে তাৰ পৰাও ডাউনলোড কৰিব পাৰিব। 3 নম্বৰটো হ'ল এজেড স্ক্ৰীন ৰেকৰ্ডাৰ। এইটো সকলোতকৈ বেষ্ট স্ক্ৰীন ৰেকৰ্ডাৰ হয় যিটো ময়ো ব্যৱহাৰ কৰিছিলোঁ, বেলেগ মোবাইলত ব্যৱহাৰ কৰি আছোঁ বৰ্তমান। এজে স্ক্ৰীন ৰেকৰ্ডাৰ এইটো আপোনালোকে ইয়াত ভিডিঅ' ৰেজুলেশ্যন যিটো এইটো চিলেক্ট কৰিব পাৰিব, ভিডিঅ' কোৱালিটিও চিলেক্ট কৰিব পাৰিব, চাউণ্ডো আপোনালোকে মিলাব পাৰিব। মানে এই তিনিটা স্ক্ৰীন ৰেকৰ্ডাৰ এপ দেখাইছোঁ সকলোতকৈ বেষ্ট স্ক্ৰীন ৰেকৰ্ডাৰ এপ হয় গোটেই প্লে ষ্ট'ৰত। চ' যদি আপোনালোকে মোৰ চেনেলৰ পৰা কিবা শিকিবলৈ পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' আজিৰ কাৰণে বাই।